যেটো আছে উপনিৰ্বাচন ইয়াৰ কাৰণে আজি আমি মিত্ৰজোঁটৰ পৰা সকলো সাজু আমাৰ প্ৰস্তুতি হৈ গৈছে ইয়াত একো চিন্তা কৰিব লগা নাই এটা ফৰ্মেলিটিহে চলি আছে এইবাৰ যেটো 28 নম্বৰ গোসাইগাঁও সমষ্টি ভবানীপুৰ সমষ্টি আৰু তামুলপুৰ সমষ্টি এই তিনিটা সমষ্টিত আমাৰ যেটো মিত্ৰজোঁটৰ প্ৰাৰ্থী ইয়াত আছে আপোনাৰ জিৰণ বসুমতাৰী ডাঙৰীয়া ভবানীপুৰত আছে ফণী তালুকদাৰ ডাঙৰীয়া তামুলপুৰত আছে জলেন বসুমতাৰী ডাঙৰীয়া এই তিনিজন যেটো প্ৰাৰ্থী আছে বিপুল ভোটত জয়যুক্ত হ'ব কংগ্ৰেছৰ পৰা দেখা গৈছে যে আজি ৰেলী ওলাইছে বেলেগ ধৰণৰ মেচিনাৰী বিলাক সবে ব্যৱহাৰ কৰিছে আৰু এই সময়তো তেখেতসকলে যে এটা উৎসৱৰ সময়ত জন্তু এটা কষ্ট দিছে সেইটো আমি দুখিত যে তেখেতসকলে আজি নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে মহৎ কষ্ট দিছে এই সময়ত তো তেখেতসকলে মহটোৰ ওপৰত কিয় কাণ্ডত বন্দুক থৈ পেলাই গুলি মাৰে তেখেতসকলে নিজে এনে ৰেলী কৰক খোজকাঢ়ি ৰেলী কৰক প্ৰাইজ হাই কৰিছে গাড়ী চাৰি উঠিব নালাগে তেখেতসকলে পেডেল চলি কেম্পিং কৰক এটো মানে মহৰ ওপৰত থৈ পেলাই তেখেতসকলে যেটো ৰাজনীতি কৰিছে এটো আমি দুখ পাইছো ৰাজনীতিটো সবে কৰিব পাৰে সকলোৰে অধিকাৰ আছে কিন্তু ৰাজনীতি কৰাৰ নামত যদি আমি জন্তুবিলাকক কষ্ট দিওঁ আজিৰ সময়ত এটো ভাল কথা নহয় যিয়ে নহওক ইয়াত যি ৰেলীয়ে নকৰক কিয় কংগ্ৰেছৰ কোনো কাৰণত বিজয় নহয় তেখেতসকলে 10,000 ভোট পাব নাই এটো সন্দেহ আছে যে গুৰুগতিৰ উচ্ছেদ অভিযান চলাব নেকি সব এইটো উচ্ছেদ অভিযানৰ সময় নহয় এইটো আমাৰ হল বাই ইলেকশনৰ সময় গতিকে যিটো সময়ত যি কথা হেতু আপুনি পাতক হেতু আমি সব মানৱতাটো আমি সবে চাব লাগিব ক'ত কি সমস্যা হৈছে এক বিদেশ বহুত সমস্যা হৈ থাকে এই সমস্যাবিলাক আমি চালিজাৰি চাব লাগিব আৰু আমাৰ অঞ্চলত আমি শান্তি বিচাৰিছো উগ্ৰপন্থী সমস্যা সমাধান বিচাৰিছো এতিয়া চোৰাং চিকাৰীও ইয়াতে সাৰেন্ডাৰ কৰিছে সো আপোনালোকে দেখিবলৈ পাইছে যে বদলেনখন কোন দিশত গৈ আছে গতিকে এনেকা ভাল কাম হৈ থকা সময়ত আপুনি পুতুককে যদি বেয়া এটা কথা আনি দিয়ে কিন্তু আপুনি কোনো বিচাৰিব নালাগে আমি শান্তি সম্প্ৰীতি সকলো জাতি ধৰ্ম ভাষা ভাষী লগ লাগি এটা সুন্দৰ বদলেন কৰিব লাগে 30-40টা বছৰ ইয়াত হিংসাত্মক পৰিবেশ হৈ গল ভাতৃঘাতী সংঘৰ্ষ হৈ গল বিভিন্ন সমস্যা হৈ গল আজি এটা ভাল পৰিবেশ আহিছে সো এনেকা পৰিবেশটো সদায় ৰাখিব লাগে আৰু সকলো আগবাঢ়ি যাব লাগে জনাইছো গোসাইগাঁৱৰ সাংবাদিক সকলকো মই শুভেচ্ছা জনাইছো ইমান কষ্ট কৰিছে আপোনালোকে কোভিডৰ সময়ত বিভিন্ন সময়ত মই দেখিবলৈ পাইছো দিনে নিশা আপোনালোকে বাতৰি পৰিবেশন কৰিছে আৰু গোসাইগাঁও অঞ্চলৰ বিভিন্ন সমস্যাবিলাক উপস্থাপন কৰি আপোনালোকে সমস্যাবিলাক সমাধান কৰাত আমাক সহায় কৰিছে ইয়াৰ কাৰণে মই আপোনালোকৰ লগতে গোসাইগাঁওবাসী ৰাইজক